কি খবৰ সকলোৰে চাগে ভালেই মোৰো ভাল আৰু আজি মই লৈ আনিছোঁ আপোনালোকৰ মাজলৈ মাছ আৰু বৰথেকেৰা টেঙাৰ আঞ্জা আৰু এয়া দেখিছেনে মই আলুখিনি অলপ ভাজি লৈছোঁ তাৰপিছতে এয়া অলপ মছলা দি দিলোঁ তাৰপিছতে অলপমান সৰিয়হ দি দিলোঁ সৰিয়হখিনি আগতীয়াকৈ ফুটাব লাগিছিলে কিন্তু মই পাহৰি থাকিলোঁ কি যে ক'ব আৰু ন তাৰপিছত এনেকৈ অলপমান ফুটাই ল'লোঁ তাৰপিছতে আলুখিনি ভাজি ল'লোঁ ইপিনে ভাতো হৈ গৈছে আৰু এয়া দেখিছেনে বৰথেকেৰা টেঙাখিনি মই কাৰণ শুকুৱাই লৈছিলোঁ তাৰপিছতহে এনেকৈ পানীত ভিজোৱাৰ পিছত এনেকৈ ৰসখিনি দি দিব লাগে তাৰপিছত অলপ সময় আলুটোৰ সৈতে উতলাই লৈ আলুখিনি ভাঙি লৈ পিনে আমি অলপ পানী দি মাছখিনি দি দিব লাগে তাৰপিছত মাছখিনি উতলাৰ পিছতে আপোনালোকে অলপ সময় উতলাৰ পাছত মাছৰ ৰসখিনি যেতিয়া আঞ্জাত মিক্স হৈ যাব তেতিয়া আৰু খাবা আৰু আজি ব্লগটোলৈ আহিছোঁ দেই বাই।